हेलो गाइज 9 तारिख 9/7/2023 एबीवीपीर পৰা এখন চিত্ৰাংকন প্ৰতিযোগিতা হৈছিল বৰপেটা শংকৰদেৱ বিদ্যানিকেতনত আৰু তাত আমাৰ গুণে পাৰ্টিসিপেট কৰিছিল লগে লগে ফলাফলটো ঘোষণা কৰি দিছে প্ৰতিযোগিতাটো দুটা শাখাত বিভক্ত আছিল ক আৰু খ প্ৰতিযোগিতাখনৰ বিজয়ী এতিয়া ঘোষণা কৰা হ'ব তো ক শাখাৰ পৰা ষ্টাৰ্ট দিওঁ ক শাখাৰ বিজয়ী তৃতীয় বিজয়ী বন্দীপ কুমাৰ দাস আহি কেনে এই আমাৰ গুণ দ্বিতীয় হৈছে ৰিয়ানসি দাস আৰু প্ৰথম দুবৰাণী দাস এখেত অনুপস্থিত গ'ল কিজন হ'ল দুবৰাণী এতিয়া খ শাখাৰ বিজয়ী তৃতীয় বিজয়ী জ্ঞান জ্যোতি দাস দ্বিতীয় স্মিতা দাস বিনাশ দাস আৰু এয়া প্ৰথম আৰু ক শাখাত নিচুকনি আৰু এগৰাকী খ শাখাতো নিচুকনি আছিলে আৰু দুগৰাকী বিচাৰক আছিল তেওঁলোককো সম্পাদনা জনাইছে সকলক এতিয়া সম্বৰ্ধনা জনোৱা হ'ব স্মিতা দাস স্মিতা দাসৰ নাম নুপুৰ দাস শেষত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ABVPক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শেষত সকলোৱে মিলি এনেকৈ আমি ফটো উঠিলোঁ গ্ৰুপত আৰু শেষত ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ ধন্যবাদ আৰু চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই